কি লগাইছো এইবোৰ এই নতুন চেনেলটোত মই আদিম যুগৰ ইন্ট্ৰ লগাবলৈ মই নতুন চেনেলটো খুলিছো চালনা পোৱালি ইমান লেভেল দিব নালাগে দে এইটো আদিম যুগৰ ইন্ট্ৰ নহয় এইটো নতুন ৰেপ সং হয় ৰেপ সং कौन है ये लोग कहां से आते हैं তো হেল্ল' গাইজ কি খবৰ সকলো ভালে ভালে আছে না মই ভালে ভালে আছো আপোনালোকৰ আশীৰ্বাদত মানে কি হ'ল মোৰ অলপ ঘৰৰ প্ৰব্লেম হৈছিল চ' তাৰ বাবে মই এইকেইদিন ৰেগুলাৰলি ভিডিঅ' দিব পৰা নাছিলোঁ তাৰ বাবে মই দুখিত আৰু ক্ষমাৰ যোগ্য আপোনালোকৰ ওচৰত তো এতিয়া মই ৰেগুলাৰ মানে ভিডিঅ' দিব চেষ্টা কৰিম সপ্তাহত 2টা বা 3টা তো তাৰ কাৰণে মোক আগুৱাই যাবৰ কাৰণে প্লিজ ভিডিঅ'খিনি লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি মোক আগুৱাই যোৱাত সহায় কৰিব তেনেহ'লে আজিৰ ভিডিঅ'টি আৰু ষ্টাৰ্ট কৰোঁ আহা ৱাহ এইটো আৰু কেনেকুৱা ৰেপ সং এইটো ৰেপ সং নে এইটো ভাংবিকা খোলা চালা পোৱালি কি লগাইছো এইটো এই দিন হাজিৰা কৰা লেবাৰটোক মই ৰোজ কৰিম ই হাজিৰা কৰা লেবাৰ এটা এই লেবাৰটোৰ ভিডিঅ' লগাইছো ফকটীয়া কথা ভালদৰে কবি টপ নম্বৰ 1 ৰেপাৰ হয় অসমৰ এজন ফকটীয়া ৰেপাৰ ই দিন হাজিৰা কৰি কোৱা খোৱা ল'ৰা এটা ৰেপাৰ ডিবি sycho মোৰ নাম sycho মোৰ নাম আহিবি মোৰ তাত খাস তাস নুখুৱা খোৱা মহিনী পাত লাগি যাব গাত দাঁত তই খাবিলাত লাগি যাব ৱাট চাইডৰ পৰা হাত মই চট মাৰো দিন ৰাত কেপি খাই খাই কলাটোত দাঁত কাটি দিম হাত মিয়া বাইদেউ ফটো দেখি হিলাই থকা দিন ৰাত শুনিছিলো তোৰ বাকীখিনি ঠিকেই আছিল ভিডিঅ'ৰ মাজত আকৌ মিয়া বাইদেউ ক'ৰ পৰা আহিল ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं ये हम यहाँ पे क्या करने आए हैं मेरी बात हम यहाँ पे क्या कर साले का खोपड़ी तोड़ साले ৰখা ভিডিঅ' ৰখা ইয়াৰ অপহৰণ হ'ব ধৰিছে পুলিচ মাত পোৱালি পুলিচ মাত ইয়াক লৈ গ'ল পুলিচ মাত হে ফকটীয়া ইমান কেলে চিঞৰিছা হয়তো ৰেপ সঙৰ ভিডিঅ'গ্ৰাফী হয় এনেকেও ভিডিঅ'গ্ৰাফী হয় अरे कहना क्या चाहते हो শিকিলো মই শব্দটো জানিলো শব্দটো পেলিম তোক শব্দটো বলিয়া শব্দটো লেতেৰা ভিডিঅ'ত চলে মানুহটো লেতেৰা বেলচাৰে কোবাই চেঞ্জ কৰিম পৰা অসমীয়া হিপ হপ নকৰিবি তো লেতেৰা কি কলি আকৌ এবাৰ কওঁচোন পৰা অসমীয়া হিপ হপ নকৰিবি তো লেতেৰা ভিডিঅ'টি চলি থাকোঁতে বহুত ডাঙৰ এটা কথা কৈ দিলে আপুনি কি অসমীয়া হিপ হপ কেতিয়াও লেতেৰা নকৰে অসমীয়া গানক কেতিয়া আপুনি হিপ হপ বনালেহে দেখাত মানুহজনক ৰাতিপুৱা 6 বজাৰ পৰা নিশা 12 বজালৈ ভাং খাই থকা যেনে লাগে আৰু সি কি কয় অসমীয়া গানক হিপ হপ নকৰে ফকটীয়া এনেধৰণে ভিডিঅ'গ্ৰাফী কৰে ৰেপ কৰে অসমীয়াত ৰেপ আপোনাৰ কোনো ধৰণৰ সুৰ নাই তাল নাই কি অসমীয়া গানত কি হিপ হপত কেতিয়াও বেয়া নকৰে অসমীয়া গানক হিপ হপ বনোৱা তহঁতে মেইন আচলতে অসমীয়া সংস্কৃতিত দাগ লগোৱাত একমাত্ৰ কাৰণ তহঁতে আচলতে কোনো ধৰণৰ কাম বন নাই জাষ্ট ভাঙৰ টোপোলা কেইটামানত ভিডিঅ'গ্ৰাফী এটা কৰি ল'বি গাড়ীয়ে ভাঙে টানি জাষ্ট সেই কাম আৰু নিজৰ সংস্কৃতিটো কেনেকৈ ডুবাব পাৰে সেইটো কথা ভাবি থাকোঁ তহঁতে এটা ভাঙৰ টোপোলা লৈ নিজৰ প্ৰতিভা বোলা বস্তু একো নাই জাষ্ট ভিডিঅ' কেমেৰাটো অন কৰি ল'বি আৰু নিজৰ তীক্ষ্ণ ফকটীয়া প্ৰতিভাখিনি ইউটিউবত ষ্টাৰ্ট কৰি দিবি আগতেও ৰেপ তই কৰিছিলি ট্ৰাই ফাষ্ট তোৰ গান নাহিল টিভি 2 বান তাই আৰু সেই গানত কপি আছিলে একেলা what the fuck আহিবি মোৰ তাত তই কৰি দিবি চাক বেলেগ নাজানো তো কৰিম ডগি ষ্টাইলত ফাক আৰু গুণ মই আগতে কৈছোঁ ইহঁতৰ কামৰ ধান্দা নাই জাষ্ট বেয়া কথা ভাঙৰ টোপোলা এনেকুৱা মানে কিছুমান কৰ্মদক্ষৰ মানে কোনো ধৰণৰ সুৰ নাই তাল নাই সেনেকুৱা কাৰণে কিছুমান ভিডিঅ'গ্ৰাফী কৰি দিয়ে আৰু আজিকালি প্ৰায়ভাগ ৰেপাৰে এনেকুৱা কৰি দেখিবলৈ পোৱা যায় মানে কি হ'ল নিজৰ পাব্লিচিটি লাগে চ' যিকোনো গানেৰে মানে অসমীয়া সংস্কৃতি বুলি কথা নাই যা তা মানে কথাৰে সুৰ নাই তাল নাই সেনেকুৱা মানে গানৰ ভিডিঅ'গ্ৰাফী এটা কৰি লৈ নিজৰ ক্ষুদ্ৰ মানে ফকটীয়া প্ৰতিভাখিনি ষ্টাৰ্ট কৰি দিয়ে তো এনেকুৱা ধৰণৰ কিছুমান ফকটীয়া আমি ভিডিঅ' কিছুমান মানুহে চাই ভালো পায় সিহঁতক লাইকো কৰে সেইবিলাক লাইক কৰি একো লাভ নাই আপোনালোকে জানে নাজানে মানে কি হয় নিজৰ
সংস্কৃতি আপোনালোকে যে নিজে ডুবাই আছে সেইটো আপোনালোকে জানে নে নাজানে এইবিলাক ফকতীয়া আমি ভিডিঅ' চাই একো লাভ নাই পাৰিলে ইহঁতক ক'ৰবাত দেখিলে 2 চৰ লগাইহে দিব কাম বনৰ ধান্দা নাই এই ভাঙৰ টোপোলা এইবিলাকে কৰি থাকে আকৌ ৰাতিপুৱাৰ পৰা ক'ত কেনেকৈ কি কৰিব পাৰোঁ তো ইহঁতৰ ফকত ইহঁতৰ কথা কিমান পাতিম আৰু তো ফ্ৰেণ্ড যদি ভিডিঅ'খিনি মোৰ ভাল প্লিজ লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি মোক আগুৱাই যোৱাত সহায় কৰিব তেন্তে আজিলৈ দিলোঁ বাই জয় অসম ধন্যবাদ পাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাউজয়